নমস্কাৰ এই মুহূৰ্তত নিয়মীয়া সংবাদৰ সমূহ দৰ্শকসকলক দিবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ 2,50,00,000 টকাৰ ব্ৰাউন সুগাৰ জব্দ লামডিঙত লামডিং ৰেলৱে সুৰক্ষা বাহিনীৰ CIB আৰু তিনিচুকীয়াৰ RPFৰ বিশেষ ট্ৰাক্স ফৰ্চৰ অভিযানত জব্দ হৈছে ডিমাপুৰৰ পৰা চাপৰ মুখলৈ গৈ থকা অৱস্থাত 31টা বাকচত 421.86 গ্ৰাম ব্ৰাউন সুগাৰ জব্দ সম্পূৰ্ণ জব্দকৃত ড্ৰাগছৰ মূল্য 2,50,00,000 টকা 15960 কামৰূপ এক্সপ্ৰেছ ৰেলৰ পৰা জব্দ এই সন্দৰ্ভত এজনক আটক ব্ৰাউন সুগাৰ সহ ৰচিদুল হক নামৰ ব্যক্তিগৰাকী লামডিঙৰ পৰা অভিষেক চৰকাৰৰ প্ৰতিবেদন নিয়মীয়া সংবাদ 24 Task Force and CIB team drugs with the help of RPF staff লামডিং ধৰিয়া আমাৰ প্ৰস্তুত আনিছে আৰু আমি যিমানখিনি পাৰোঁ আমাৰ নিজৰ ডিউটি অনুযায়ী তাক CRB হেণ্ডঅভাৰ কৰিবলৈ চেষ্টা চলাই আছোঁ আৰু এতিয়া কাগজ কলম চলি আছে আৰু পইণ্ট আপোনাৰ হৈ গ'ল 421 উইদাউট কণ্টেইনাৰ 421.86 গ্ৰাম এই বস্তু এজন মানুহে ব্যক্তিয়ে ধৰি লৈ আহিছে ব্যক্তিজনক ৰখা হৈছে অলৰেডি আমি যিমান সোনকালে পাৰোঁ তেখেতক CRB হেণ্ডঅভাৰ কৰিবলৈ চেষ্টা আটক কৰা ব্যক্তিজনৰ নাম আছিল ৰচিদুল হক ক'ৰ পৰা ক'লে সৰবৰাহ কৰাইছিল কিবা তথ্য পাইছিল ডিমাপুৰ টু চাপৰমুখ আচ্ছা আনুমানিক বজাৰ মূল্য কিমান হ'ব সামগ্ৰীখিনিৰ মূল্যটো এতিয়া অনুমানিক 2.5 কোটিমান হ'ব